নমস্কাৰ সকলোকে গুড ইভিনিং জনাইছোঁ। মেচিনাৰী বস্তুবোৰ বোলে মানুহৰ নিচিনা, বেছিকৈ খালে যেনেদৰে মানুহৰ পেটৰ বেমাৰ হয়, ঠিক তেনেদৰে আমাৰ ইনভাৰ্টাৰটোৰ বোলে পেটৰ বেমাৰ হৈছে। সেইবাবে আমাৰ ওচৰতে থকা মনোজ হাজৰিকাক দেৱক মাতি আনিলোঁ আৰু মাতি অনাৰ পিছত সি কোনোমতে ইনভাৰ্টাৰটো ভাল কৰি দিলে। এতিয়া চাওকচোন ইনভাৰ্টাৰটো গোটেই বাকলি চাকলি এৰুৱাই সি কি কৰিছে এবাৰ চাওক। এয়া কি বিখ্যাত জৰাবাৰী গাঁৱৰ বিখ্যাত মেকানিক, তাকে যেনিবা হাতে ভৰি ধৰিব লাগে। এনে কি হৈছে মানে এইটোনো কি তই বুজাই দে আকৌ কথাকেইটা। কনডেন্সাৰ কি ছাৰ? কনডেন্সাৰ ইলেক্ট্ৰলাইটিক কনডেন্সাৰ। এইটো কেলে বেয়া হয় ন? একেহে মানুহৰ জীৱৰ নিচিনা। আপোনাৰ ধৰক আজি বেছি খাওঁতে গেছ দি গ'ল, ইয়াকে কাৰেণ্টটো ধৰি ৰাখে, কেতিয়াবা বেছিকৈ দি দিব কমাই এইটো কি মানুহৰ নিচিনা? মানুহৰ কি হয় বেছিকৈ খালে? গেষ্ট্ৰিক হয়, এনেকৈ পেট চলাই কিবা হয়, হাগনি হয় বুলি কওঁ। ইয়াৰো সেই একেই কাহিনী, পনীয়া হাগনি হয়। আৰু ফেনখন বন্ধ কৰি দিওঁ। 2 মিনিট ৰ। কিমান আগবাঢ়িছে? বস্তু লগাই হ'ল, এতিয়া টেষ্ট কৰিলে হ'ল। কি টেষ্ট কৰিব ন? ক'তো কি নহয়তো হালধীয়াটো হয়তো মিটাৰ কি কয় নহয়তো? এইটো যেনেকৈ মানে আল্ট্ৰাচাউণ্ড এক্সৰে কৰিলে ডাক্তৰে, এইটো সেই তেনেকুৱা, এইটো গোটেইখিনি বেমাৰ হ'লে এইটো কি কাৰেণ্টৰ আল্ট্ৰাচাউণ্ড নে এম আৰ আই? এইটো এম আৰ আই সকলোবিলাক মানে গোটেইখিনি এইটো মেচিনতে হয়। এম আৰ আই, চিটি স্কেন, আল্ট্ৰাচাউণ্ড, এক্সৰে, য'ত যি আছে আৰু মানে বেমাৰ ধৰা পেলোৱা কি যন্ত্ৰ মানে মাল্টিমিটাৰ, নামটো ডিজিটেল মাল্টিমিটাৰ। এইটো মানুহৰ মাথা চাথা বেয়া হ'লে চাব পাৰি নাই? কাৰোবাৰ কিবা কম উঠিছে চাব পাৰি। কিমান উঠিছে? কোনোমতে মৰি যাব খোজা ইনভাৰ্টাৰটো যি উঠিছে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই, আৰু মনোজ হাজৰিকা দেৱকো মৰম দিব, আৰু যদি কাৰোবাক লাগে মনোজ হাজৰিকা দেৱৰ লগত কণ্টেক্ট কৰিব পাৰে।